আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা ল'বৰে হ'ল। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ৰঙীয়া ল'ৰা। মই ধ্ৰুৱজিৎ দাস। ফ্ৰেণ্ডছ, আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিলোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, তাকে কামনা কৰিছোঁ। এতিয়া বন্ধুসকল, আজি এটা নতুন ভিডিঅ' প্ৰস্তুতি আমি আজি বিহুৰে আৰম্ভ কৰোঁ। এতিয়া বলক, ৰঙীয়া মহকুমা ৰঙালী বিহু সন্মিলনীৰ যিটো আজি প্ৰথম বহাগৰ যিটো প্ৰগ্ৰেম তালৈকে যাওঁ। ৰঙীয়া যিটো প্ৰগতি সংঘৰ বিহুৰ সেই কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। বৰ্তমান পূব ৰঙীয়া প্ৰগতি সংঘত আহিলোঁ। বিহুৰ কাৰ্যক্ৰম চলি আছে। এতিয়া বন্ধু আহক, বিহুৰ সামগ্ৰিক পৰিৱেশ আৰম্ভণি কেনেকৈ কৰে সকলোবিলাক মই দেখাবলৈ ওলাইছোঁ। আহক, আগবাঢ়িছোঁ বিহু তলিলৈ। মাননীয় ভৱেশ কলিতাদেৱক এখনি বিহু গানেৰে অভিনন্দন জনাবলৈ। আমি জিন্টু কাকতিক অনুৰোধ কৰিছোঁ চেলেঞ্জ চাদৰেৰে তেখেতক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে। তেতিয়াহ'লে আমাৰ আকৌ সেই মুকলি বিহুৰ প্ৰতিও আমি ধাউতি দিব লাগিব। শ্ৰদ্ধা ৰাইজ, এইবেলি আজি আৰু কিমান তাৰিখ আছিল আমাৰ 17-18 না, ছেকেণ্ড কোনদিনা আৰু 12 বৰ্ষত আমাৰ সামৰণি অনুষ্ঠান হ'ব। আজি আমাৰ খেল ধেমালি বা বিভিন্ন ধৰণৰ যি মাননীয় শ্ৰীযুত ভৱেশ কলিতাদেৱলৈ আমি বিচিত্ৰ অনুষ্ঠান আগবঢ়াম। এইবাৰ আমি এই অনুষ্ঠানটোৰ নামকৰণ কৰিছোঁ মহিলা বহাগত ৰঙালীৰ ৰং ৰমেশ। ৰঙীয়া বিজয় তরুণ দাস দেবেন কামতি বুঝলেন কি আর বছর আর বছর लाजू की उठाते मिस किया गीती नस 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 नसनिया कोकिला उड़ादी नस 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 नसनिया तकुड़ी घुरा दी देख दहा मनु तला देख दहा मनु तला करी देख दहा मनु तला देख दहा তলা করি
বসন্তৰ বতাহে কিনো যাদু কৰিলে ঐ দেহা মনোতলা ঐ কৰি তাঁতৰ শাল ঢেঁকীৰ শাল কটুৱে মনবহে ঐ থাকো জাতি ভূতি কৰি নহৰৰ পানী হে ৰৈ নৰৈ ধেমালি কৰো সমনীয়া অ ৰৈ নৰৈ ধেমালি কৰো চলে ৰাতি চলে হৰি জানৈ ভীমি ধামা কৰি জানৈ জল চাকি গছি জানৈ জল চাকি গছি জানৈ আশাৰে পথলৈ চাং আলে মাছে মাৰে আন্দুলি কান্দুলি আমি মাছে মাৰো তোৰা আমি মাছে মাৰো তোৰা লোকে বিয়া জাপি এনেই কোনে লিখি গলে শিলত নোহালি জাপি জাপি ঘূৰণীয়া কাহি ঘূৰণীয়া তোমাৰে বহনা মাতে জোৰণীয়া তুমি মোৰ মেনকা হৈ যান পুৰণিতে হৈ যান হৈ যান হৈ যান তোমাৰ দেখা হৈ যান পূব ৰঙীয়া প্ৰগতি সংঘৰ যিটো প্ৰথম বহাগৰ প্ৰথম দিনৰ যিটো কাৰ্যসূচী বিহুৰ প্ৰগতি সংঘৰ কাৰ্য যিটো বাকৰিত হৈ গ'ল এটা সুন্দৰভাৱে হৈ গ'ল তেওঁলোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ' লগ পাম আজিলৈ বিৰাম মাগিছোঁ ধন্যবাদ।